মাই ইউটিউব চেনেল। আজি আমাৰ গাঁৱৰে ভাগৱতৰ ভাগৱত পাঠ ব্যাখ্যা আছে। আজি প্ৰচেছন, আজি প্ৰথম দিন। তো আমি সবে ওলাই আছোঁ। মোৰ চাদৰ মেখেলা ফিটিঙে নহয়, একদম মাথা নষ্ট হৈ যায়। এতিয়া ওলাই লওঁ, মেখেলা ঠিক কৰি আছোঁ, ঠিক নহয়। তো অলপ পিছত লগ পাইছোঁ। ভাগৱতৰ এতিয়া প্ৰচেছন হ'ব, সেইটো ভাগৱত ঘূৰাব। আমাৰ গাঁৱৰ বেছি দূৰ নাযায়, কাৰণ সময় বহুতেই কম, কাৰণ আকৌ আহি পেলাই নামঘৰত কাম কৰিব লাগিব। তো চাই থাকিব আপোনালোকে। ক'লো একদম চিম্পুল, লিপষ্টিকটোও নানিলোঁ মই। এতিয়া কি হ'ব আৰু ঠিক নাই। এতিয়া মই ৰেডি হৈ গ'লোঁ, মাও আগতীয়াকৈ ৰেডি হৈ গৈছে। ভাগৱতৰ আহি আছে সেইটো ছাইডৰ পৰা প্ৰচেছন। আমি চব ৰাস্তাত ঠিক ঠাক কৰি থৈছোঁ সেৱা কৰিবৰ কাৰণে। আমি এতিয়া সেৱা কৰি লওঁ। সেয়া প্ৰচেছনৰ লগত আহি গ'লোঁ। মা এইবিলাক তলা চলা মাৰি কৰি আমাৰ ঘৰৰ পৰা যাব আৰু। মই অকণমান আগলৈকে আহিছোঁ, চাই থাকক আপোনালোকে। আমি এতিয়া গৈ আছোঁ প্ৰচেছনে। আমাৰ নামঘৰ ভাগৱতত ধুনীয়াকৈ গেট দিয়া হৈ আছে। চবেই একদম নাম জুৰি ফূৰ্তি কৰি গৈ আছে। প্ৰত্যেক ঘৰতে একদম গামোচা আৰু চেলেং ৰাস্তাই ৰাস্তাই পাৰি ভাগৱত লোৱা ভকতজনক সেৱা কৰে। এইটো আপোনালোকে জানেই সকলোৱে অসমীয়া সংস্কৃতিৰ বিষয়ে। গতিকে মই ইমান বহলাই কৈ নাথাকোঁ, এনজয় কৰক চাই পেলাই। চবেই সেৱা কৰি আছে, আমি একদম পূৰা ফূৰ্তি কৰিছোঁ নাম গাই। আমাৰ বিশেষ নাম গোৱা ব্যক্তি এজন দীপুদা। আমাৰ ভাগৱতৰ প্ৰচেছন খতম হৈছে। ইয়াতে এতিয়া আমাৰ সেৱা ভাগ কৰি নামঘৰৰ ভিতৰত হ'ব। এতিয়া নামঘৰৰ ভিতৰত একদম পুৰা আমাৰ নাম গোৱা হ'ব, ৰেডি হৈ আছে। আপোনালোকে চাই আমাৰ এতিয়া প্ৰচেছন খতম হ'ল। এতিয়া ভাগৱত গাব। আৰু এইফালে জলপান ভকতক দি আছে, আৰু মগু ধুই আছে, চব্জি কাটি আছে, ভোজৰ কাৰণে ৰেডি। প্ৰসাদ দিলে, এতিয়া আমি প্ৰসাদ খাই আছোঁ। তাৰপিছত এতিয়া নামঘৰৰ ভিতৰতে ভোজ দিব। আৰু চবেই আমাৰ গাঁৱৰ সদস্যসকল আৰু বেলেগৰ পৰাও আহিছে। তো সকলোৱে আমি এতিয়া ভোজ ভাত খাই তাৰপিছত ভাগৱত পাঠ আৰম্ভ হ'ব। অখণ্ড ভাগৱত ব্যাখ্যাসহ। এতিয়া চবেই ভকতসকলৰ ভাত পানী খাই বাহিৰতে বহিছে। অলপ পিছতে ভাগৱত পাঠ আৰম্ভ হ'ব। ভাগৱত পাঠ আৰম্ভ হ'ব এতিয়া। সন্মানীয় বলো বৰা বাবা বৌ এখন সোণাম গামোচাৰে সম্বৰ্ধনা জনাব বিন্দেশ্বৰ দাস বাপু। কৃষ্ণ হৰি। তো আদৰণি হৈ গ'ল, এতিয়া আৰম্ভ হ'ব, চাই থাকিব। কাৰণে ৰেডি হৈ গ'লোহি। একদম মোৰ অৱস্থা বহুতেই বেয়া। প্ৰচেছন কাৰণে ধূলি সোমাই লৈ একদম অৱস্থা কাঢ়ি হৈ গৈছিলে। তো এতিয়া মাহঁত গ'লেগৈ, মই আৰু এই বস্তু লৈ পেলাই গৈ আছোঁ তলা চলা মাৰি। গা যাবলৈ মন যোৱা নাই, ইমানেই মাথা বিষাইছে, চকু মেলিব পৰা নাই। তথাপিও এতিয়া যাবতো লাগিবই ন, আমি পাইছোঁ। পাই গ'লোহি। এইফালে ভাগৱত পাঠ আৰম্ভ পঢ়িয়ে আছে। আৰম্ভটো অথনিয়ে হ'ল, আৰু এইফালে গোটেই বাউণ্ডাৰী চাকি বন্তি জ্বলোৱা হৈ গ'ল। মোৰ অকণ অহা দেৰি হৈছে, গাটো বহুত বেয়া লাগি আছিলে। সেয়া দেখিছে, আমাৰ বৈকুণ্ঠ ভাগৱত পাঠ বহি আছে, আৰু এইফালে চাহৰ যোগান। এইফালে
এই আমাৰ এতিয়া ভকতে ভাত বনাই আছে পূৰা চব্জি হাতে লৰাই আছে আৰু নিৰামিষেই হয় তো দালি ভাজি আৰু এইফালে চাহ খালোঁ মানে অথনিৰ পৰা চাহ খাবলৈ ৰৈ আছিলোঁ তো ভাত দিয়া সময় হৈ গ'ল তো মই অলপ দেখাইছোঁ কাৰণ নামঘৰ যিহেতু মানে মোবাইলটো লৈ পেলাই ভিডিঅ' কৰি থাকিবলৈ দিগদাৰ হয় মানুহে ইমান এটা ভাল নাপায় চ' অলপ দেখাই দিছোঁ আৰু মই বিৰাট ঠাণ্ডা মানে মোৰ নাকৰ অৱস্থা দেখিছে কেনেকুৱা হৈ গৈছেগৈ তো এইফালে ভাগৱত পাঠ চলি আছে এয়া জিতু দা আৰু সুমনি খুৰাই পঢ়ি আছে তো এনেকৈ আমাৰ ভাগৱত পাঠ মানে 3 দিনীয়া চলিব তো মই দেখাইছোঁ আৰু অলপ তো ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গুড নাইট বাই বাই